বিপিএফৰ ঠিকাদাৰৰ হুমকি আৱাসগৃহ ধন মোকলাই অৰ্ধ নিৰ্মাণ হিতাধিকাৰী আৱাসগৃহ নাই কোনো পদক্ষেপ চৰকাৰৰ মুঠতে বিটিচি যিকোনো আঁচনিৰ ঠিকাদাৰৰ আত্মসাতৰ এটিএম আজি আমি দেখুৱাম PMAYৰ অৰ্ধ নিৰ্মিত আৱাসগৃহ হিতাধিকাৰী বেদনা আৰু এইটো হৈছে দিল্লী ঘিমিৰেৰ PMAY গৃহ কিন্তু এতিয়ালৈকে সেইটো সম্পূৰ্ণ হোৱা নাই ইতিমধ্যে দ্বিতীয় কিস্তি উঠাই তেওঁলোকে কাম নকৰাকৈ এইখিনিলৈকে থৈ দিলে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ উন্নয়ন খণ্ডৰ অধীনৰ আঠেৰিঘাট VCDCত PMAY আৱাসগৃহ আঁচনিত ব্যাপক লুণ্ঠন ঠিকাদাৰী ৰূপী BPF কৰ্মীৰ ঠিকাদাৰসকলে কোভিড-19ৰ লকডাউনৰ অচিলাৰে ধন উঠাই বিগত 8 মাহে নিৰ্মাণ নকৰাৰ অভিযোগ হিতাধিকাৰীসকলৰ PMAYৰ হিতাধিকাৰীসকলে ঠিকাদাৰক খবৰ কৰিলে BPFক ভোট নিদিলে আৱাসগৃহ বনাই নিদিয়াৰ হুকুমি ঠিকাদাৰৰ গৃহৰ সিংহভাগ ধন উঠাই নিয়াৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে আগুন মাহ ভরা ঘর তো চালু করছে বনাবার কারণে আমার গাঁৱত 5-6টা ঘর আছে ঠিকাদার কোন গোটাই অধুরা আছে ঘর তো 5-6টা ঘরে অধুরা আছে তেও ঠিকা লোৱা ঘর পয়সা ওলাইছে আমার ফ্যামিলি ওলাইছে ফ্যামিলি ওলাই ঠিকাদার দিছে হয় হয় কেইবাৰ ওলালে দুইবাৰ আচ্ছা কিমান ওলাইছে জানে না একবার ওলাইছে 32,000 একবার ওলাইছে 48,000 সেকেন্ড কিস্তি 48,000 তারপরে কিমান দিন হল এইটো বনোতে কেইমাহ মান হল এতিয়া এইসব করলে এইটো বনাব হল 8 মাহ হল পুরা পড়ি এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই এতিয়ালৈকে কমপ্লিট হোৱা নাই তেওঁ কি কয় তেওঁ কৈছিল মানে আগতে একবাৰ মই মানে এইটো কথা খুদবা কাৰণে যোৱা নাই এনে কিবা কাম কৰি ফালি মই কৈছো ধেমালিতে সি কৈছে আৰু এতিয়া BPF ভোট দিলে ঘৰটো পুৰা নহ'ব আচ্ছা মামা যোনটো পুৰণা চৰকাৰ আছে তাকে দিব লাগিব এনেকৈ কৈছে আচ্ছা আচ্ছা ঠাট্টা কৰি কৈছে নে এনে কৈছে এইটো মই নাজানো কিন্তু এনেকুৱা কৈছে আৰু খনবন্ধা আছে আমাৰ মামা ভানিজাৰ ভাগিনৰ খনবন্ধা আছে আমাৰ আচ্ছা তাৰ বাহিৰে একো কোৱা নাই এইকেইদিন পিছত বনাই আছো কিবা কৈছে একো কোৱা নাই নাম মোৰ ভৱানী খন্নাল এই ঘৰটো কাৰ নামত আছে মনমায়া খন্নাল ফেমিলিৰ নামত মানে মোৰ মাৰ নামত আছে এইটো ঘৰটো মাৰ নাম কি ফুলমতি ভেংগৰা আৰু মোৰ মায়ে কিবা বেংকৰ পৰা পুৰাই ওলাইছে পইচাটো 10,500 টকা ওলাৰ পিছতে ঠিকাদাৰে কৈছে মই আগতে ওলাইছিল 35,000 টকা তাৰ পিছত ওলাইছিল 50,000 টকা তাৰ পিছত কৈছে যে সেকেন্ড বাৰৰ বিলত মই ওলাইছো হিটো বিলৰ পৰা টিং আনিম বুলি কৈছিল তাৰ পিছত এতিয়ালৈকে হি একোই কৰা নাই লকডাউনৰ কাৰণে হি সিমেন্ট একোই আনা নাই আৰু মিস্ত্ৰী কিটা কৈছিলো আপোনালোকে ঠিকাদাৰ কোন হয় ভোলানাথ কৰ ৰাজাগড় আৰু তেওঁ কৈছো ইমান ভালকৈ মই কৈছো সিমেন্ট সোনকালে আনক আৰু ঘৰটো বনাই দিয়ক আমাৰ থাকবা কাৰণে বহুত অসুবিধা বুলি কৈছে পানীৰ কাৰণে পানী এনেকুৱা বানপানী হৈ ফেলে ঘৰত সোমাই গৈছে সেইটো ঘৰৰ পানী সোমাই ফেলে একদম ঘৰটো ভাগি গ'ল এইকাৰণে ইয়াত থাকবা লগা হৈ গৈছে আৰু তেওঁ আমাৰ কথা নামানে সিমেন্ট আনছে বোলে আগত এটা ঘৰ আছে তাতে বোলে 14 বস্তা মাত্ৰ আনছে আৰু মিস্ত্ৰী কিটা অহা নাই এতিয়ালৈকে কিমান বস্তা দিছে ইয়াত আগতে ক'ব ন কিমান বস্তা মান দিছে একেলগত আনাৰ কাৰণে এতিয়াতো নাইয়ে সিমেন্ট ইয়াত এক বস্তাও নাই যোৱা ডিসেম্বৰ 2019 কৰিছিল এতিয়া আগষ্ট মাহ আহি পালা এতিয়ালৈকে সম্পূৰ্ণ কৰাই নাই ঘৰটো এইখিনি মোৰ কথা আছে না ঠিকাদাৰে হেৰি পইচা বিলাক আগতে ওলাই ৰৈছে মাইকেৰ নামত এটোৱাৰী মুণ্ডাৰী তাৰ পিছত গাঁওখন কি আত্ৰিঘাট খয়ৰা গ্যাৰেণ্ট পৰে এইখিনি এইটো কিমান বছৰ হ'ল 1 বছৰ হ'ল এতিয়ালৈকে ভাল কৰবাই পৰা নাই এইটো ঠিকাদাৰ কোন আছিলে ইলিয়াছ ভেংগৰা ঘৰ এই ডিপাত আছে তাৰ আচ্ছা লুকাছ ভাই সৰু ভাইটো এতিয়া আজিলৈকে হোৱা নাই পইচা কেই কিস্তি ওলালে বুজাক না স্যার পইচাটো সবে মানে ওলাইছে চাগে ওলাইছে ফাৰ্ষ্টত 31,000 আৰু সেকেন্ডত 80,000 তাৰ পিছত আৰু তাৰ পিছত ওলোৱা নাই সেইখিনি
তেওঁ কি কাম কৰি দিম বুলি কয় নে কি কয় একো নকয়, নাহে, তেওঁ চাবাও নাহে, একো নাহে। হয় নেকি? অঁ, আচ্ছা ঠিক আছে। কিমান দিন হ'ল বুলি ক'লে আপুনি? 1 বছৰ হ'ল। 1 বছৰ। তাৰ ঘৰ অদৰে থাকিব বুলি কৈ আছে। হয় নেকি? হয়। আৰু এই খন্দাল বুলি কয় নহয়, তাক বুলি কয় ধমকি দি আছে, কোদালৰ এই নাঙলত এই ভোট ভোট দিলে ঘৰ মানে হৈ যাব, যদি নিদিয়ে ভোট মানে ঘৰ নবনায়। 20 বছৰ হৈছে এই ৰাজনীতিক বা ই কৰা, তো আজিলৈকে কি কৰিছে BPF?